দেখিছে বিৰোধী এতিয়া তচনচ হৈছে ইতিমধ্যে যুদ্ধত নেনামতেই যুদ্ধৰ আগতে বহুতে যুদ্ধক্ষেত্ৰ এৰি পলায়নে কৰিছে গতিকে বিৰোধীৰ অৱস্থা খুবেই বেয়া আৰু সেইকাৰণেই এবাৰ সমগ্ৰ অসমতে তো মইতো সদায় কৈ আহিছোঁ যে আমি 14খন আসনতে আমি আশা কৰিব পাৰোঁ কাৰণ NDA প্ৰাৰ্থী আছে 11খনত BJPৰ প্ৰাৰ্থী আছে 2খনত অগপৰ প্ৰাৰ্থী আছে আৰু 1খনত UPPLৰ প্ৰাৰ্থী আছে ডাঙৰ কথা কি আমি য'তে গৈছোঁ ত'তেই এটা কথা দেখিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি অগাধ বিশ্বাস আৰু আস্থা পূৰ্বতকৈ অধিক বাঢ়িল সেইটো এটা ডাঙৰ কথা আৰু দেশৰ জনসাধাৰণেই হওক বা আমাৰ ৰাজ্যখনৰ জনসাধাৰণেই হওক সকলোৱে এখন ষ্টেবল গভৰ্ণমেণ্ট বিচাৰে আৰু মানুহৰ মনত ধাৰণা হৈছে যে ষ্টেবল গভৰ্ণমেণ্ট কেৱল NDA দিব পাৰিব BJPৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন ষ্টেবল গভৰ্ণমেণ্ট হ'ব দ্বিতীয় কথা হৈছে যে বিভিন্ন যিবিলাক আঁচনি চৰকাৰী আঁচনি আজি আয়ুষ্মান ভাৰতেই বোলক অন্যান্য চৰকাৰী অন্যান্য কেতবোৰ আঁচনি যিবিলাক তস্মিন কালেও ভাৰত চৰকাৰে গ্ৰহণ কৰা নাছিল তেনে কেতবোৰ আঁচনি গ্ৰহণ কৰি জনসাধাৰণৰ হৃদয়লৈ সোমাই যাব পাৰিছে চৰকাৰখন আৰু অসমততো পাৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখনত বহুত ডেভেলপমেণ্টৰ কাম কাজ হৈছে সাংঘাতিক ধৰণে গ্ৰ'থ হৈছে ডেভেলপমেণ্টৰ আৰু ইয়াৰ উপৰিও একেবাৰে দৰিদ্ৰ শ্ৰেণীলৈকে সকলোৱে নিঃস্বজনলৈকে সকলোৱে চৰকাৰৰ বিভিন্ন যিবিলাক আঁচনি সেই আঁচনিবিলাকৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এনেবোৰ কাৰণত এইবাৰ আৰু বিৰোধীৰ বিপৰ্যয়টো আছে সাংঘাতিক বিপৰ্যয় গতিকে এনেবোৰ কাৰণতে এইবাৰ প্ৰতিটো সমষ্টিতে আমি আশা ৰাখিছোঁ যে নিশ্চয় খুব ভাল ফলাফল আমি পাম দেখিছে বিৰোধী এতিয়া তচনচ হৈছে ইতিমধ্যে যুদ্ধত নেনামতেই যুদ্ধৰ আগতে বহুতে যুদ্ধক্ষেত্ৰ এৰি পলায়নে কৰিছে গতিকে বিৰোধীৰ অৱস্থা খুবেই বেয়া আৰু সেইকাৰণেই এবাৰ সমগ্ৰ অসমতে তো মইতো সদায় কৈ আহিছোঁ যে আমি 14খন আসনতে আমি আশা কৰিব পাৰোঁ কাৰণ NDA প্ৰাৰ্থী আছে 11খনত BJPৰ প্ৰাৰ্থী আছে 2খনত অগপৰ প্ৰাৰ্থী আছে আৰু 1খনত UPPLৰ প্ৰাৰ্থী আছে ডাঙৰ কথা কি আমি য'তে গৈছোঁ ত'তেই এটা কথা দেখিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি অগাধ বিশ্বাস আৰু আস্থা পূৰ্বতকৈ অধিক বাঢ়িল সেইটো এটা ডাঙৰ কথা আৰু দেশৰ জনসাধাৰণেই হওক বা আমাৰ ৰাজ্যখনৰ জনসাধাৰণেই হওক সকলোৱে এখন ষ্টেবল গভৰ্ণমেণ্ট বিচাৰে আৰু মানুহৰ মনত ধাৰণা হৈছে যে ষ্টেবল গভৰ্ণমেণ্ট কেৱল NDA দিব পাৰিব BJPৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন ষ্টেবল গভৰ্ণমেণ্ট হ'ব তৃতীয় কথা হৈছে যে বিভিন্ন যিবিলাক আঁচনি চৰকাৰী আঁচনি আজি আয়ুষ্মান ভাৰতেই বোলক অন্যান্য চৰকাৰী অন্যান্য কেতবোৰ আঁচনি যিবিলাক তস্মিন কালেও ভাৰত চৰকাৰে গ্ৰহণ কৰা নাছিল তেনে কেতবোৰ আঁচনি গ্ৰহণ কৰি জনসাধাৰণৰ হৃদয়লৈ সোমাই যাব পাৰিছে চৰকাৰখন আৰু অসমততো পাৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখনত বহুত ডেভেলপমেণ্টৰ কাম কাজ হৈছে সাংঘাতিক ধৰণে গ্ৰ'থ হৈছে ডেভেলপমেণ্টৰ আৰু ইয়াৰ উপৰিও একেবাৰে দৰিদ্ৰ শ্ৰেণীলৈকে সকলোৱে নিঃস্বজনলৈকে সকলোৱে চৰকাৰৰ বিভিন্ন যিবিলাক আঁচনি সেই আঁচনিবিলাকৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এনেবোৰ কাৰণত এইবাৰ আৰু বিৰোধীৰ বিপৰ্যয়টো আছে সাংঘাতিক বিপৰ্যয় গতিকে এনেবোৰ কাৰণতে এইবাৰ প্ৰতিটো সমষ্টিতে আমি আশা ৰাখিছোঁ যে নিশ্চয় খুব ভাল ফলাফল আমি পাম